হয় সেইকাৰণে মই ৰাস্তাৰ কাষত পেলোৱা নাই অলপ দূৰত পেলাই দিছোঁ মুজাজোৰ তাতে মোৰ ভুল হৈছে মই মুজাজোৰ হোৱাটছআপ গাইজ দিছ ইজ সুব্ৰত নাথ এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ আপডেট আজিৰ ফাৰ্ষ্ট আপডেটটো আছে বিকাশ চেত্ৰীৰ ওপৰত আপোনালোকে সকলোৱে গম পায় যে বিকাশ চেত্ৰী কিছুদিন আগতে এটা কণ্ট্ৰভাৰ্চিৰ মাজত সোমাই পৰিছিল কাৰণ তেওঁ ৰাস্তাৰ ওচৰত লে লাডাখ ৰাইড কৰি থাকোঁতে তেওঁৰ মোজাজোৰ দলিয়াই দিছিল আৰু এইটো কাণ্ডক লৈ বহুতে তেওঁক বেয়া পাইছিল ফেচবুকত কিছুমান মিম পেজে সেইটো ভিডিঅ'ক লৈ মিম বনাই পিনে শ্বেয়াৰ কৰি আছিল উল্টা পাল্টা কৈ মই ইয়াৰ আগতে এটা আপডেট দিছিলোঁ বাৰু কোনটো মিম পেজে তেওঁক ট্ৰল কৰি আছিল চ' আপোনালোকে এইটো ভিডিঅ'ত যদি চাই তেতিয়াহ'লে বুজি পাব চ' যিসকলে চোৱা নাই মই সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম গৈ পিনে আপোনালোকে চাই ল'ব এতিয়া কথা হ'ল যে বিকাশ চেত্ৰীয়ে ফাইনেলি ৰিপ্লাই দিলে সেইবিলাক মিম পেজৰ ওপৰত বা সেইবিলাক মানুহৰ ওপৰত যিবিলাকে তেওঁক ট্ৰল কৰি আছিল চ' বিকাশ চেত্ৰীয়ে ৰিপ্লাই দিয়া সেই ভিডিঅ'টোৰ সৰু ক্লিপ মই এতিয়া আপোনালোকক প্লে কৰি দেখুৱাই দিছোঁ বাৰু অলপ আমি হাঁহি ধেমালি কৰি থাকোঁতে মই এই মোজাটো কলিকতা বোম্বাই বুলি এনেকৈ পিছফালে জ্বলাই দিছিলোঁ মোজাটো মই ৰাস্তাৰ কাষত জ্বলোৱা নাই অলপ সেই দূৰত জ্বলাই দিছোঁ আৰু তাতে মই এটা কথা কৈ দিওঁ 100 কিলোমিটাৰ এক্সপ্ৰেছত আপোনালোকে জানে 100 কিলোমিটাৰলৈকে একো মানুহ চানুহ নাথাকে ঘৰ চৰো নাথাকে বা দোকান চোকান নাথাকে এক্সপ্ৰেছৱেত আৰু এনেকৈ ওচৰা ওচৰি ডাষ্টবিনো নাছিল নহ'লে মই ডাষ্টবিনতে পেলাই আহিলোঁ হয় সেইকাৰণে মই ৰাস্তাৰ কাষত পেলোৱা নাই অলপ দূৰত পেলাই দিছোঁ মোজাযোৰ তাতে মোৰ ভুল হৈছে মই মোজাযোৰ পেকিং কৰি আনি ডাষ্টবিনত পেলাব লাগিছিল মই এনেকৈ দূৰত পেলাই দিছোঁ ভুল হৈছে বাৰু এইটো কিন্তু বহুতে কি কৰিছে সেই ক্লিপটো নি আৰু কিবা বেলেগ ক্লিপৰ লগত ক্লিপবোৰ মিলাই ফেচবুকত বহুত বেছি ভাইৰেল কৰি দি আছে আৰু ফেচবুকত মোক বহুত বেছি গালি দি আছে ধৰক ইমান দূৰ দূৰ ৰাতি ট্ৰাকৰ মাজে মাজে ৰাইড কৰি থকা যায় আৰু এনেকুৱা যদি গালি খাই থকা যায় আপোনালোকে ভাবক কিমানখিনি দুখ লাগে আপোনালোকে মোক বুজি পায় মই গম পাওঁ ইউটিউবত মই একো গালি খোৱা নাই ইমান কিন্তু ফেচবুকত বহুতে বেলেগ বেলেগ পেজবোৰে ভিডিঅ'টো মানে অলপ মানে নিগেটিভলি শ্বেয়াৰ কৰিছে এতিয়া অকণমান আগতে যেনেকৈ কৰিলোঁ বা ইয়াৰ আগতো মই কিমানখিনি ভাল ভাল কাম কৰিছোঁ আৰু ইয়াৰ আগতো 3-4 বছৰ হ'ল মই ইউটিউব কৰি আছোঁ কিমান কি ভাল কাম কৰিছোঁ কিন্তু সেইবোৰ ভাল কাম আপুনি 10টা ভাল কাম কৰক আপোনাক কোনে ইমান সুধিব নাহে কিন্তু আপুনি এটা কিবা এটা ভুল কৰক আপোনাক চবে আগুৰি আহে হয়নে নহয় আপোনালোকে নিজে কমেণ্ট কৰি জনাব এতিয়া অকণমান আগতে যিটো মই বীজ ছটিয়ালোঁ এই বীজটো মই লগত লৈ ঘূৰি আছোঁ লগৰ হেৰি পৰা যিটো কোনো অসম গভৰ্ণমেণ্টৰ পৰা মোক দিয়া নাই এইটো কোনো হেৰি কৰা নাই মোৰ নিজকে মই লৈ আহিছোঁ বীজটো আৰু এই বীজটো মই সকলো ঠাইতে ছটিয়াই আহিছোঁ অকণমান আগতে ছটিয়ালোঁ এই ক্লিপটো কিন্তু কোনো নি পেলাই শ্বেয়াৰ নকৰে কিন্তু যদি মই কিবা এটা ভুল কৰোঁ সেই ভুলটো নি পেলাই পূৰা শ্বেয়াৰ কৰিব যি নহওক মানুহৰ মাত্ৰ ভুল হয় মোৰো ভুল হ'ল মই মোজাযোৰ এনেকৈ পেলাব নালাগিছিলে চ' আশা কৰোঁ বিকাশ চেত্ৰীৰ কথাখিনি আপোনালোকে বুজি পালে আৰু বিকাশ চেত্ৰীক এটা চেলুট দিব লাগিব কাৰণ তেওঁ ৰাস্তাৰ মাজত যিবিলাক বীজ ছটিয়াই আছে সেইবিলাক খুবেই এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ চ' ইয়াৰ পিছত নেক্সট আপডেট হৈছে ভূষণ পাঠক আৰু ডিম্পু বৰুৱাৰ ওপৰত আপোনালোকে সকলোৱে গমেই পায় যে ভূষণ পাঠকৰ দেউতাকৰ মৃত্যু হ'ল কেইদিনমান আগতে চ' এতিয়া কথা হ'ল ভূষণ পাঠকৰ দেউতাকৰ মৃত্যুৰ পিছত ভূষণ পাঠকৰ খবৰ ল'বলৈ ডিম্পু বৰুৱা আৰু অসমৰ ৰিপুনে যায় তেওঁলোকৰ ঘৰলৈ আৰু ইনষ্টাগ্ৰামত ষ্টৰি লগাইছিল ডিম্পু বৰুৱাই মই আপোনালোকক সেই ষ্টৰিটো ইয়াতে দেখুৱাই দিছোঁ বাৰু হাই সেয়া চাওক ভূষণ ভাই আজি ভূষণ ভাইৰ ঘৰত আহিছোঁ যাচাগুৰা দিবলৈ ভূষণ ভাইৰ দেউতাক ঢুকাইছিল কেইদিনমান আগতে গম পাইছে তো ভাল লাগিল আহি পিনে আৰু ইয়াৰ ৰিপুনো আহিছে থেংক ইউ ৰিম্পু আহিলা আজি 8 দিন হ'ল তো থেংক ইউ ছ' মাছ ৰিপুন সকলোকে ধন্যবাদ চ' ইয়াৰ পিছত নেক্সট আপডেট হৈছে ছিংগাৰ কুলদীপৰ ওপৰত তেওঁৰ এটা নতুন গান ৰিলিজ হৈছে আৰু গানটোৰ নাম হৈছে চেনি যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ গৈ পিনে আপোনালোকে চাই ল'ব আৰু ইয়াৰ পিছত কেইটামান এচিভমেণ্টৰ নিউজ আছে বিকাশ আমিন ব্লগছে কমপ্লিট কৰিছে 100K ছাবস্ক্ৰাইবাৰ আৰু ৰক টিম চিৰিঙে কমপ্লিট কৰিলে 100K ছাবস্ক্ৰাইবাৰ চ' এইটো এটা কাৰ্টুন চেনেল হয় চ' আপোনালোকে চাব পাৰে কাৰ্টুন ভিডিঅ'বিলাক ইয়াৰ বহুত ভাল ভাল ভিডিঅ' বনায় চ' আজিৰ আপডেট ইমানখিনিয়ে বাই